স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু ভাবিলোঁ কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাই থাকোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মায়ে কুকুৰা ফাৰ্ম এখন খুলিম বুলি ভাবিছে সৰুকৈ, আৰু এইডোখৰ জেগা ঠিক কৰিছে, আৰু এইফালে বনাবৰ কাৰণে মানুহ আহিছে। চ' বনাব আৰু আপোনালোকক কমপ্লিট হোৱাৰ পিছত আকৌ দেখাম। ভাইটি পূৰা কামত লাগি আছে, সমানে বেচেৰাটো। ভাইটি পূৰা কামত লাগি আছে। ভাইটি কিবা এটা কৈ দিয়া। আমাৰ ল'ৰাটো বৰ লাজ কৰে দেই, নকয় মানুহ মানে সিও একদম সমানে কামত লাগি আছে। কামত ভাল আমাৰ ল'ৰাটো বাৰু, আৰু লাগিব চাগে কেইদিনমান বনাওঁতে। ইমান জেগাডোখৰ ইমান সৰুও নহয়তো, অকণমান ডাঙৰে হয় জেগাডোখৰ। আৰু এতিয়া গা চা ধুই ওলাই ল'লোঁ, অকণমান ওলাই যাওঁ, পূজা বতৰ। এইফালে আমাৰ মামাহঁতৰ ভণ্টি আহি গ'ল, হাই কৈ দিয়া। আৰু এইফালে ভাইটিও আহিছে, মামাহঁতৰ ল'ৰা। আৰু অকণমান ওলাই যাওঁ, আৰু ক'ত যাওঁ আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আমি গৈ আছোঁ অকণ ফুৰিবলৈ। বা মই ক'ত যাম নাজানো, গৈ থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। বা আহি আছে, এতিয়া আমি যাম আৰু ওলাইছোঁ আৰু ঘৰৰ পৰা। এতিয়া ক'ত যাম লগত দেখাই থাকিম। এয়া বা লগ গৈছোঁ, এইফালে দোকান চাৰিআলি পাইছোঁহি। আমাৰ চাৰিআলিখন দেখাই দিয়া আকৌ, চিপানী চাৰিআলি। এইখন আমাৰ চিপানী চাৰিআলি। আমি আহি আছোঁ আৰু এইখন আমাৰ চিপানী চাৰিআলিখন। আহি আমাৰ চেনাই ওচৰ পাই গ'লোহি। আছে না, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া আকৌ। লাজ কৰিছে আমাৰ ল'ৰাটো। ইমান দিনৰ মূৰত কালি বাৰ্থডে আছিলে, আহিবলৈ নাপালোঁ, সেইকাৰণে আজি গুচি আহিছোঁ ন, হয় নাই? আৰু এইফালে ওলাই আহোঁতে মাহীহঁতৰ ঘৰে পাই গ'লোহি। আৰু কালি আমাৰ চেনাই বাৰ্থডে আছিলে ন, আহিবলৈ নোৱাৰিলোঁ এক্সাম থকাৰ কাৰণে, আৰু সেইকাৰণে আজি গুচি আহিছোঁ আৰু ওলাই অহা চলে ন। বাৰ্থডে পাতিলা? কোনে কোনে কি আনিদিলে কৈ দিয়া। পাপাই কি আনিদিলে? একো নানিলে। ল'ৰাটোক মৰম নকয়? আমি ল'ৰাটোক বহুত মৰম কৰে বুলি ভাবিছিলোঁ, মৰম নকয়। আমি মাহীহঁতৰ ঘৰৰ পৰা মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ। এতিয়া মাহীহঁতৰ ঘৰৰ পৰা আহিছোঁ, এনেই ওলাই আহিছিলোঁ।
আৰু এইফালে দোকানত পুৰা আমাৰ মহাতীয়ে জুখীয়া যে জুখীয়া কৰি আছে ইউটিউবত দিব তাই অকল জোখমাখহে কৰি থাকিব আৰু দোকানখন দেখাই দিছোঁ ভালকে ডাঙৰে হয় দোকানখন বহুত বেছি জোখৰে আৰু এতিয়া আমিও গৈ থাকোঁ ন ঘৰলৈ টাইম হ'ল অহা বাইদেৱে পুৰা খাই আছে সিহঁতৰ ঘৰৰ পৰা আহি পিনে কিবা এটা খাবলৈ বুলি আহিলোঁ খাই বৈ একদম ঘৰলৈ আহি আছোঁ এতিয়া ঘৰ আহি পাই গ'লোহি কিন্তু অথনি মোৰ গাটো বহুত বেছি বেয়া কৰিলে জ্বৰ উঠিলে সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ আৰু সেইকাৰণে এতিয়া ভিডিঅ'টো কৰি দিছোঁ গধূলি হ'ল এতিয়া আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই